ঐ দেউতা, মই অকণমান খেলিবলৈ ওলাই যাওঁ দেই। নোৱাৰ যাব, ঘৰত থাক। পৰীক্ষা পালেহি, কিতাপ পঢ়। মই যামেই, অকণমানহে খেলিমগৈ। নোৱাৰ যাব, ঘৰ লোৱা ঘৰত থাক। পৰীক্ষালৈ আৰু এমাহ আছে, এতিয়াৰ পৰা নপঢ়িলেও হ'ব। লোকৰ ল'ৰা ছোৱালীলৈ চাৰ্কিচোন যা, পঢ়ি আছে, আমাৰ আকৌ খেলিবলৈ যায়। ইমানকৈ পঢ়িনো কি লাভ? মই যাম বুলি কৈছোঁ যামেই, আপোনাৰ কথা শুনিবলৈ নাই। ঐ মোলোৱা, ক'ত যাওঁ? ক'তনো যাবি? কেতিয়াবা অকণমান খেলিম বুলি ওলাই আহিছোঁ। বৈ বৈ, সোনকালে বৈ, ময়ো অকণমান ওলাই আহিছোঁ তোৰ লগত খেলিম বুলি। ঐ ভলুৱা, তোৰ আজি কি হ'ল? মুখখন ইমান গোবৰপাচি দৰে ফুলাই আহিছে যে? মই দেউতা অকণমান খেলিবলৈ যাম বুলি ক'লোঁ, ইমান বেয়াকৈ গালি পাৰিলে, খঙতে মই ঘৰৰ পৰা ওলাই আহিছোঁ। সেইকাৰণে মোৰ দেউতা যে ঘৰত নাথাকে মই বৰ ভাল পাওঁ, য'তে মন যায় তলৈকে যাব পাৰোঁ। ঐ ভলুৱা, আমাৰ লগত আজি খেলিবলৈ টিপচী অহাৰ কথা আছিল নহয়, ইমান দেৰি হ'ল অহাই নাই দেখোন। ঐ মলুৱা, আমি দুটা টিপচী ঘৰৰ পৰা আহোঁগৈ ব'ল, তাইনো কিয় অহা নাই সুধি আহোঁগৈ। ঐ টিপচী, ঘৰত আছনে? তই আজি আমাৰ লগত কিয় খেলিবলৈ নগ'লি? আছোঁ আজি মোৰ মনটো বৰ ভাল নহয় অ', সেইকাৰণে খেলিবলৈ নগ'লোঁ। মন বেয়া হ'বলৈ তোৰনো আৰু কি হ'ল? মোৰ আজি দেউতালৈ বৰকৈ মনত পৰিছে অ', মোৰ যে দেউতা নাই। অ' দেউতা, তুমি কিয় ইমান সোনকালে গুচি গ'লা অ'? ঐ ভলুৱা, তোৰ আকৌ কি হ'ল? তই কিয় মন বেয়া কৰিছ? টিপচীৰ কথা শুনি বেয়া লাগিছে। মই মোৰ দেউতা থকা পাছতো যে দেউতাৰ কথা নুশুনো, মুখে মুখে কথা কওঁ। হে ভগৱান, মোৰ দেউতাক সদায় ভালে ৰাখিবা। মই আজিৰ পৰা মা দেউতাৰ কথা শুনিম। ভগৱান, মোৰ মা দেউতাকো সদায় ভালে ৰাখিবা। ময়ো মা দেউতাৰ কথা শুনিম। যাৰ মা দেউতা নাই, সিহে মা দেউতাৰ মূল বুজি পায়। হ'ব টিপচী, মন বেয়া কৰি নাথাকিবি, আমি এতিয়া ঘৰলৈ যাওঁ।